বা এনেকুৱা অনুষ্ঠান দেখিলে আৰু ইয়াৰ হিষ্ট্ৰীটো দেখিলে মনত এটা সাহস হয়। আমি যে কওঁ যে অসমীয়া ভাষাটো কি হ'ব আমি এটা অজ্ঞাত তাত ধৰোঁ, সেই বুকুখন ডাঠ হৈ পৰে, সাহস হৈ পৰে যে ইমানখিনি মানুহে যেতিয়া কবিতা চৰ্চা কৰিছে, আগবাঢ়ি আহিছে মাতৃভাষাত চৰ্চা কৰিবলৈ, গতিকে এই ধাৰা কেতিয়াও কোনো স্তব্ধ নহয়। এখন বোৱতী নদীৰ দৰে এই ধাৰা আৰু এনেকুৱা অনুষ্ঠান যিমানেই বাঢ়ে সিমানেই আমাৰ কাৰণে জাতিটোৰ কাৰণে মংগলৰ বাৰ্তা। কবিতা কেনেকৈ চৰ্চা কৰিছে, কি চৰ্চা কৰিছে, তাৰ কাৰণে ৱৰ্কশ্বপৰ মই ভাবোঁ বৰ দৰকাৰ, কৰ্মশালাৰো দৰকাৰ। এটা সময়ত নাছিলে এইবিলাক, মনৰ ভাৱনাখিনি হয় জীবনানন্দ দাসে যিদৰে কৈ থৈ দিছিলে, সকলোৱে কবি নহয়, কেউ কবি, সকলো কবি হ'ব নোৱাৰে, কোনোবা এজনহে কবি হ'ব পাৰে। ইয়াৰ কিছুমান কাৰণো নথকা নহয় যে জীৱনে শিকোৱা বহু কথা, যিবোৰ কথা যন্ত্ৰণাৰ সাঁকো পাৰ হৈ বহু নানা প্ৰতিধৰ্মিতাৰে সমাজৰ মাজলৈ ওলাই আহে, সেই কবিজনৰ যি জীৱনচৰ্যা, জীৱন অৰ্চনা, শব্দৰ সৈতে যি লালিত্য প্ৰকাশ পায়, বা সেই কবিতাই বহুমুখী এটা ভাৱনাৰ সৃষ্টি কৰে। আপোনালোকে এই অলপ দিনৰ আগতে আমালৈ শুভবাৰ্তা কঢ়িয়াই অনা নীলমণি ফুকনদেৱৰ কবিতাবিলাক নিশ্চয় পঢ়িছে। আৰু মই ভাবোঁ যদি নৱপ্ৰজন্মই কোনোবাই পঢ়া নাই, বহুতেই পঢ়া নাই, যাকে সোধোঁ খুবকে পঢ়া নাই বুলি কয়, বহুতে টানো পায়, কিন্তু পঢ়িবলৈ যত্ন কৰক। মই ভাবোঁ এইসকলৰ কবিতা যিমান পঢ়িব সিমানেই কবিতাৰ যিটো মাল্টি ডাইমেনশ্যনেল যিবিলাক কথা, এটা শব্দই কিমানখিনি অৰ্থ প্ৰকাশ কৰে, সেই অৰ্থৰ যি গুৰুত্ব, সেই গুৰুত্ববিলাক তেতিয়া উপলব্ধি কৰিব পাৰিব। এখন কাকতত আৰু এখন সাক্ষৰী যিখন আলোচনী, তাৰ আজি বহুদিন ধৰি সম্পাদক হৈ আছোঁ, সেই সুবাদতে কওঁ যে আমালৈ আজিকালি বেছিভাগ কবিতা এনেকুৱা আহে যিবিলাক কবিতা মই যদি তাত যদি কেৱল লেখাৰ ধৰণটোহে কবিতাৰ নিচিনা হৈছে, তাক যদি মই চিধাকৈ লিখি যাওঁ তেন্তে গদ্য হ'ব। তাক মানে কোনো ধৰণৰ এটা কাৰণ লগাকৈ কবিতা ইমান সহজ কথা নহয়। মই নিজে কবিতা লিখিবলৈ ভয় কৰোঁ, জীৱনত চেষ্টাও কৰা নাই সেইকাৰণে। কাৰণ মোৰ এই পৃষ্ঠাৰ কবিতা, এই পৃষ্ঠাৰ গদ্য দুটা বাক্যতে এজন সাৰ্থক কবিয়ে দুটা বাক্যত কৈ থৈ দিব, এক পৃষ্ঠাৰ গদ্য। গতিকে ইমান এক মহৎ মানে এটা স্তৰ, কবিতাৰ স্তৰ, সেই কবিতাৰ স্তৰলৈ যাবলৈ যিটো বাট, সেই বাটটোত ভৰি দিয়াৰ আগতে মই ভাবোঁ যে কবিতাৰ যি মানে কবিতা হৈছে এটা আত্মাৰ দাপোন, আত্মাৰ যেতিয়া দাপোন, গতিকে সেই আত্মাৰ দাপোনখনত আৰু কি কি দেখিছে তাক কাব্যিক ধৰণে প্ৰকাশ কৰাৰ যি কৌশল, সেই কৌশলৰ কাৰণে বিশেষভাৱে নতুনকৈ যিসকলে কবিতা লিখিছে সেইসকলে কবিতা পঢ়াটো অত্যন্ত দৰকাৰী কথা। আৰু সেই কবিতাবোৰ ভাবোঁ যিকোনো ভাষাৰে পঢ়িব পাৰে তেওঁলোকে, ইংৰাজী কবিতা পঢ়ক, বাংলা কবিতা পঢ়ক, উৰ্দু শায়েৰীবিলাকো পঢ়ক, লাগিলে শায়েৰী যদি ভাল পায়, উৰ্দু কবিতাবিলাক পঢ়ক, বা আমাৰ যিবিলাক আধ্যাত্মিকভাৱে মহাপুৰুষজনাৰ পৰা আৰম্ভ কৰি কিছুমান আচৰিত মানে সেই সময়ৰ ভাৱনা, কিন্তু তাৰ প্ৰতিধ্বনিতা দেখিলে আচৰিত হৈ যাব লাগে। একেবাৰে সাধাৰণ তেজৰে কমলাপতি পৰভাত নিন্দন, মানে সেই কথাটো যদি আপুনি
বাক্যটোকে কিন্তু তিনিটা শব্দৰেও আজিৰ এজন আধুনিক কবিয়ে লিখিব পাৰে। কিন্তু সেই সময়ৰ যিটো লালিত্য, সেই লালিত্যটো কিন্তু অক্ষুণ্ণ থাকিব লাগিব। আমি যেনেকৈ হেঙুলি পোৱাটো দেখি যাওঁ, যিটো